ৰাজ্যৰ 30 লাখ মহিলাৰ একাউণ্টত সোমাইছে টকা। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব এটা ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে আহি পৰিছে এক ভাল খবৰ, এক ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাওকৈ ডাঙৰ উপহাৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰেই সাজু কৰক আপোনালোকে নথিপত্ৰসমূহ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহাৰ্য। মাত্ৰ 300 টকাতে লাভ কৰিব পাৰে উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি হিতাধিকাৰীও পাব 250 টকাকৈ ৰাজসাহাৰ্য। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। যুৱকসকলে কৰিব পাৰিব আবেদন, গতিকে শীঘ্ৰে আবেদন কৰক এতিয়াই। আজি আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল 11:30 বজাৰ লগে লগেই 3,80,000 লোকে পাব PMAY ঘৰ। কাইলৈ 11:30 বজাৰ লগে লগেই ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। 3,80,000 লোকে লাভ কৰিব এই চৰকাৰী ঘৰ। 19 মাৰ্চত 3,80,000 লোকে পাব চৰকাৰী পকী ঘৰ। কোনো পকী ঘৰ থকা লোকে ঘৰ পালি দিব পাৰিব আপুনি অভিযোগ। শীঘ্ৰেই মুকলি কৰা হ'ব হেল্পলাইন নম্বৰ আৰু ইমেইল। পকী ঘৰ থকা লোকে নাপাব পকী ঘৰ। 126টা সমষ্টিয়ে একেদিনাই অনুষ্ঠিত হ'ব গাঁও সভা। এটকাও নিদিয়াকৈ আপুনি লাভ কৰিব পাৰিব চৰকাৰী পকী ঘৰ। পুনৰ নতুনকৈ 3,80,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। এই 7টা পদ্ধতিৰে আপুনি কৰক চৰকাৰী ঘৰৰ বাবে আবেদন। 1. আপুনি যদি ঘৰ পোৱা নাই, এখন মাত্ৰ ফটো তুলি দিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। 2. মোবাইলৰ এখন ফটো আৰু আধাৰ কাৰ্ডত থাকিলেই লাভ কৰিব বিনামূলীয়া ঘৰ। আধাৰ নম্বৰৰ জৰিয়তে PM আৱাস যোজনাৰ পৰ্টেলত আবেদন কৰিব লাগিব। 4. 15,000 টকা মাহিলী আয় হ'লেও লাভ কৰিব বিনামূলীয়া ঘৰ। দুচকীয়া বাহন থাকিলেও আপুনি লাভ কৰিব চৰকাৰী পকী ঘৰ। 6. 5 একৰ পৰ্যন্ত মাটি থাকিলেও লাভ কৰিব বিনামূলীয়া ঘৰ। জিঅ'টেগিং কৰি থোৱা প্ৰতিটো দুখীয়া পৰিয়ালে পাব চৰকাৰী পকী ঘৰ। আপোনাৰ হাতত আছে মাত্ৰ 24 ঘণ্টা, তাৰ আগতে আপুনি এপ্লাই কৰক চৰকাৰী পকী ঘৰৰ বাবে। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰীয়ে দিলে এক ভাল খবৰ, কিয়নো ৰাজ্যৰ লাখ লাখ লোকৰ বাবে লৈ আহিছোঁ এটা ডাঙৰ খবৰ। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাওকৈ ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি ধন। যুৱকসকলে কৰিব পাৰিব আবেদন। সকলো যুৱকে কৰিব পাৰিব আবেদন। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব ৰাজসাহাৰ্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছ। মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন আঁচনি হিতাধিকাৰীও পাব 250 টকা ৰাজসাহাৰ্য। লৈ আহিছোঁ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 1 জানুৱাৰীৰ পৰা বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। নৱবৰ্ষৰ উপহাৰ ল'বলৈ আপোনালোক সাজুনে? 1250 টকা নহয়, 3,100 টকাকৈ হ'ব পাৰে অৰুণোদয় আঁচনি। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধন। 1 জানুৱাৰীত মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ইংগিত। লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰীয়ে ডাঙৰ ইংগিত দিছে। এইখন চৰকাৰে দিয়া প্ৰতিশ্ৰুতি 100% পালন কৰিছে। নৱবৰ্ষৰ উপহাৰ ল'বলৈ আপুনি সাজুনে? 1250 টকা নহয়, 3,100 টকা হ'ব পাৰে অৰুণোদয় আঁচনিৰ ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে